আজিৰ তাৰিখত শৰণীয়া কছাৰীসকলে এই কাষ্ট চাৰ্টিফিকেট পোৱাৰ পৰা ডিপ্ৰাইভ হৈ থকাৰ এটা মূল কাৰণ হ'ল নৱকুমাৰ শৰণীয়া, দুবাৰৰ MP কোকৰাঝাৰৰ নৱকুমাৰ শৰণীয়াৰ কাৰণেই আজি শৰণীয়া কছাৰীসকল ডিপ্ৰাইভ হ'বলৈ ডিপ্ৰাইভ হৈ আছে, সাংঘাতিক ধৰণে বঞ্চিত হৈ আছে। একমাত্ৰ কাৰণ নৱকুমাৰ শৰণীয়াই নিজকে বড়ো কছাৰী হিচাপে কাষ্ট চাৰ্টিফিকেট ল'লে আৰু বড়ো কছাৰী ছাবকাষ্টত চাৰ্টিফিকেট লৈ কোকৰাঝাৰ ST ৰিজাৰ্ভ সিটত তেওঁ কণ্টেষ্ট কৰিলে পাৰ্লামেণ্ট সিটত আৰু তেওঁ দুবাৰকৈ সাংসদ হ'ল। দুবাৰকৈ সাংসদ হোৱাৰ পিছত নৱশৰণীয়াই কিন্তু নিজকে কেতিয়াও ট্ৰাইবেল হিচাপে চিনাকি নিদিলে, বড়ো কছাৰী হিচাপে চিনাকি নিদিলে, বৰঞ্চ তেওঁ সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক বিষবাষ্প বিয়পালে। বড়ো নন বড়ো, ট্ৰাইবেল নন ট্ৰাইবেল, বড়ো অনাবড়ো, এই সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই BTR এৰিয়াৰ হাতাম পৰহীয়া যি সম্প্ৰীতি আছিলে এই সম্প্ৰীতি বিনষ্ট কৰাত তেওঁ অৰিহণা যোগালে, যাৰ কাৰণে বহু বড়ো ব্যক্তি, বহু ইণ্ডিভিজুৱেল, বহু কিছুমান ছ'চিয়েল ৱৰ্কাৰ অফেণ্ডেড হৈ পেলাই গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁৰ কাষ্ট চাৰ্টিফিকেট বা তেওঁৰ কাষ্ট ষ্টেটাছটো চেলেঞ্জ কৰে আৰু চেলেঞ্জ কৰাৰ পিছত হাইকোৰ্টে তন্নকৈ বিচাৰ কৰি দেখে যে নৱশৰণীয়া আচলতে ST নহয়, তেওঁ সৰু কোচ, আৰু সৰু কোচটো আজিৰ তাৰিখত দ্য শ্বেডুল ট্ৰাইব অৰ্ডাৰ 1950ত ST হিচাপে লিষ্টেড নহয়, জনজাতি হিচাপে তালিকাভুক্ত নহয়। শৰণীয়া কছাৰী বা সৰু কোচ হিচাপে চেণ্ট্ৰেল লিষ্টত লিষ্টেড নহয়, নৱশৰণীয়া সৰু কোচ হিচাপেহে প্ৰমাণ হ'ল। তেওঁলোক শৰণীয়া কছাৰী বা সৰু কোচ আজিৰ তাৰিখত চেণ্ট্ৰেল লিষ্টত ST হিচাপে লিষ্টেড নহয়, শ্বেডুল ট্ৰাইব লিষ্টত নাই। শ্বেডুল ট্ৰাইব লিষ্টত আছে বড়ো, বড়ো কছাৰী। যদি এতিয়া শৰণীয়া কছাৰীসকলে কাষ্ট চাৰ্টিফিকেট ল'ব বিচাৰে, নিজকে বড়ো কিংবা বড়ো কছাৰী হিচাপে চিনাকি দিব লাগিব, ইয়াৰ অন্যথা বেলেগ আৰু কোনো পথ নাই। তো নৱশৰণীয়াৰ ভুলৰ বাবে তেওঁ অজানিতে বা ইণ্টেনশ্যনেল তেওঁৰ যিবিলাক এক্টিভিটি আছিলে, যিবিলাক কৰ্মকাণ্ড, MP হোৱাৰ পিছত কোকৰাঝাৰ ST সিটত ট্ৰাইবেলৰ এগেইনষ্টত তেওঁৰ যিবিলাক এক্টিভিটি, যাৰ কাৰণে মানুহখিনি অফেণ্ডেড হৈ তেওঁৰ এগেইনষ্টত কেছ কৰিলে, কেছত এইটো প্ৰুভ হৈ গ'ল। ষ্টেট লেভেল স্ক্ৰুটিনি কমিটি, গভৰ্ণমেণ্ট অফ আছামৰ স্ক্ৰুটিনি কমিটিয়ে ক'লে তেওঁ সৰু কোচ, আৰু সৰু কোচটো ST লিষ্টত নাই, গতিকে নৱশৰণীয়া আজিৰ তাৰিখৰ পৰা ST নহয়, যাৰ কাৰণে তেওঁ 2024 জেনেৰেল ইলেকশ্যনত কণ্টেষ্ট কৰিব নোৱাৰিলে, তেওঁ কণ্টেষ্ট কৰাৰ পৰা ব্যাহত থাকিবলগীয়া হ'ল। তো এইখিনিয়ে মূল কথা। তো আমি খুবেই পজিটিভ, ট্ৰাইবেল সংঘ শৰণীয়া কছাৰীৰ বিৰোধী নহয়, শৰণীয়া কছাৰীসকলে কাষ্ট চাৰ্টিফিকেট পাব লাগে, তেওঁলোক বড়ো কছাৰী মূলৰ এটা গ্ৰুপ, এটা ব্ৰাঞ্চ হয়, সেই হিচাপে তেওঁলোকে সংবিধানৰ যিবিলাক লিপিবদ্ধ অধিকাৰ, সেই অধিকাৰবিলাক তেওঁলোকে পাব লাগে। আৰু সেইকাৰণে আজি আমি সংবাদমেলৰ জৰিয়তে আমি শৰণীয়া কছাৰী ছাত্ৰ সন্থা বা শৰণীয়া কছাৰীসকলৰ বিভিন্ন সংগঠন, যি সংগঠনবিলাকৰ অলপ ভুল বুজাবুজি হৈছে, এইটো আমি খুব স্পষ্ট কৰি দিব বিচাৰোঁ যে এই ক্ষেত্ৰত ট্ৰাইবেল সংঘৰ কোনো দোষ নাই। ট্ৰাইবেল সংঘ গভৰ্ণমেণ্টে নটিফিকেশ্যন দিছে, সেই নটিফিকেশ্যনটো আমি ফ'ল' কৰিছোঁ, আৰু সেই নটিফিকেশ্যন মতে আজিৰ তাৰিখত তেওঁলোকে নিজকে বড়ো কছাৰী হিচাপে বা বড়ো হিচাপে প্ৰমাণটো দিব পৰা নাই, আৰু ইয়াৰ কাৰণে তেওঁলোকে কাষ্ট চাৰ্টিফিকেট পোৱাৰ পৰা বঞ্চিত হৈ আছে। এই মূল দুটা বিষয়তে আজি আমি সংবাদমেলটো আয়োজন কৰিলোঁ।